Hello everyone, welcome back to my another mini vlog. আজি মানে খুৰা আমাৰ বাগানলৈ গৈছে তো বাগানৰ পৰা ঘূৰি আহি খুৰাই আমাক ক'লে যে বাগানৰ ওচৰৰ বগৰী গছডালত হে বগৰী লাগি আছে মানে একদম পকা পকাকে লাগি আছে হে পেহিয়ে মোক ক'লে যে বল বগৰী আনিবলৈ যাওঁ ময়ো আপত্তি নকৰি এই গেলা দুপৰীয়াখন পেহীৰ লগত আহি গলো বগৰী পাৰিবলৈ পেহিয়ে একদম লাঠি এডালো লৈ আহিছে বগৰী পাৰিবলৈ যথেষ্টখিনি বগৰীয়ে পাৰিলে কিন্তু পেহিয়ে একদম ভাগৰি গৈছো বুটলি মুঠতে আজি বগৰী বুটলি হে এৰিম আৰু চাওকচোন কিমানখিনি বগৰী পাই গৈছো আমি যেহেতু আমাৰ বাগানৰ একদম ওচৰতে আহিছো সেইবাবে বাগানখন নোচোৱাকে যামনে আৰু মই বাগান চোৱা চলেৰে ভাবিলো আপোনালোককো বাগানখন দেখাই দিওঁ অলপ আমাৰ বহুত দিনে হ'ল মোৰ বাগানখনলৈ নাহা বাৰু বাগানখন চাই মেলি চিধা ঘৰলৈ আহি গলো ঘৰলৈ আহি আৰু ৰৈ থকাত নাই মই চিধা বগৰী বনোৱাতহে লাগি গৈছো মানে এনে বগৰী খাবলৈ ভাল নালাগে যে এনেকে টেষ্টিকে বনাই ললেহে খাই ভাল লাগে চাট মছলাও দি দিছো বাপেকে বগৰীখিনিত বাৰু মই এতিয়া খাওঁ